সকলোকে নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি, আহকচোন আজি শিৱৰাত্ৰি ক'ত ক'ত ঘূৰিলোঁ চাওঁগৈ। কি মন্দিৰ আহি আছোঁ নাজানো, মাত্ৰ সেই লগৰকেইটা আনি আছে, আহি আছোঁ। আমাৰ ভাগৰ লাগিছে নাই? কেলে নাই বাৰু ভাগৰ লাগি আছে দেই। কিমান যে ওপৰ পালেহি ঠিক নাই। বাহ বহুত ওপৰতে উঠিছে দেই, উঠি উঠি ভাগৰ লাগি গৈছে। কি সুন্দৰ এটা পৰিৱেশ হওক, বাহ কি সুন্দৰ পৰিৱেশ, পাহাৰৰ ওপৰত উঠি আছো দেই। বাপৰে বাপ, টেলেঙা মাতটো শুনিছোঁ দেই, পাইছোঁহি চাগে। তলৰ ফালে সেইফালে ল'লোঁ চেণ্ডেল। তই চেণ্ডেল ৰখে নেকি? চাবি আকৌ সেয়ালে চাবি আকৌ ললিপপ বিক্ৰী কৰি দিম। এই পানী বটল এটাৰ দাম 20 টকা, এই চেণ্ডেল 10 টকাত বেছি পাৰিছে। আৰু ওপৰত আছে বোলে দেই, আৰু ওপৰলৈ আহি আছো এতিয়া। বাপৰে বাপ, ভাল কষ্ট কৰি আছে কিন্তু দেই সিহঁতি। আগতে এনেদৰে পাহাৰত উঠা নাছিলো দেই, এইটা বহুত ওপৰ পাই গ'লগে। বাপৰে বাপ, ইমান ওপৰতো যে ইমান মানুহ আহিব ভবা নাছিলো দেই। বহি লৈছো দেই অকণমান, কিবা কবা? বাপৰে বাপ, বাহ মানুহ যে আহি আছে দেই, বিৰাট ভাগৰ লাগিছিলে। কেনেকৈ যে উঠি আহিলোঁ ইমান ওপৰলৈ, মাথা চাথা ঘূৰাই গৈছেগৈ। বহুত কষ্ট হৈছে দেই, অকল পানী খাইছোঁ আৰু চাহ খাইছোঁ, বেলেগ একোৱেই নাই খোৱা এতিয়ালৈকে। মই গোটা খাইছোঁ, গোটা। বলক এনেকৈ লাহে লাহে গৈ থাকিলে বেছি টাইম লাগিব, ফটাফট উঠি যাব লাগে।
সুন্দৰ পৰিৱেশ দেই। মানুহ বেছি থকাৰ বাবে শেষৰ মন্দিৰটো ভালকৈ ভিডিঅ' কৰিব পৰা নগ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।